বন্ধু বহা চাহটো খাই লওঁ নেকি খাই লওঁ বন্ধুসকলে ৰৈ আছে নহয় যাওঁ ব'লা প্ৰথমে আপুনি বেলেগ বেলেগকৈ দুটা ভিডিঅ' শ্বুট কৰি ল'ব ৰাইট সাইডে এটা আৰু লেফট সাইডে এটা আৰু এটা কথা আপুনি মন কৰিব যাতে আপোনাৰ কেমেৰাটো অলপো নিহিলে গতিকে আপুনি ট্ৰাইপড ব্যৱহাৰ কৰিলে ভাল হয় ইয়াৰ পিছত আপুনি কাইনমাষ্টাৰ ওপেন কৰিব যদি আপোনাৰ কাইনমাষ্টাৰ ডাউনলোড কৰি থোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব কাইনমাষ্টাৰ ওপেন কৰি এই প্লাছ বুটামটো টিপিব আৰু এমটি প্ৰজেক্টলৈ যাব ইয়াৰ পিছত মিডিয়াত ক্লিক কৰিব আৰু এটা বেকগ্ৰাউণ্ড কালাৰ চুজ কৰিব বেকগ্ৰাউণ্ড কালাৰটো অলপ দীঘল কৰি ল'ব আপোনাৰ ভিডিঅ' ডিউৰেশ্যন অনুযায়ী আৰু ইয়াৰ পিছত লেয়াৰত যাব লেয়াৰলৈ গৈ মিডিয়াত ক্লিক কৰিব আৰু আপোনালোকে শ্বুট কৰা ভিডিঅ' দুটা সিলেক্ট কৰি ল'ব লেফট সাইড আৰু ৰাইট সাইডৰ ভিডিঅ' দুটা সিলেক্ট কৰি ল'ব ভিডিঅ'টো সিলেক্ট কৰাৰ পিছত স্প্লিট স্ক্ৰীনত যাব ইয়াত গৈ একেবাৰে তলত থকা বাওঁফালৰ বুটামটো ক্লিক কৰিব পুনৰ লেয়াৰলৈ গৈ দ্বিতীয় ভিডিঅ'টো সিলেক্ট কৰিব যিটো ৰাইট সাইডে শ্বুট কৰা আছিল ইয়াৰ পিছত পুনৰ স্প্লিট স্ক্ৰীনত গৈ ৰাইট সাইডে তলত থকা বুটামটো ক্লিক কৰিব আৰু ইয়াত আপোনালোকে এডজাষ্ট কৰি ল'ব ভিডিঅ'টো এডজাষ্ট কৰি ল'ব এডজাষ্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ভয়েস ৰেকৰ্ড কৰিব পাৰে আপোনালোকৰ পছন্দ মতে ইয়াত ভয়েস ৰেকৰ্ড কৰি ল'ব পাৰে আৰু ভয়েস ৰেকৰ্ড কৰাৰ পিছত এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব আৰু ভিডিঅ'টো আপুনি মেমৰিলৈ এক্সপোৰ্ট কৰিব পাৰিব অসমীয়া নতুন নতুন টেকনিকেল ভিডিঅ' পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰক ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ